তৰালি, ইমান সোনকালে উঠিলা যে, তোমাৰ টোপনি হৈছে? প্ৰণয়, মোৰ সোনকালে উঠা অভ্যাস আছে। এইকেইদিন বিয়াত বহুত ব্যস্ত আছিলানো তুমি, সেইকাৰণে ভাবিছিলোঁ আজি অলপ লেটকৈ উঠিবা বুলি। তুমি কিয় ইমান সোনকালে উঠিলা? ক'ৰবাত যাবা নেকি তুমি? মোৰো অলপমান বাহিৰত কাম আছে, সেইকাৰণে সোনকালে ফ্ৰেছ হৈ ল'লোঁ। তোমালোকে উঠি দেখোন একেবাৰে ফ্ৰেছ হৈ লৈছা। মা, আপুনি ইমান সোনকালে উঠিল যে? আপুনি দেখোন অসুস্থ মানুহ, ইমান সোনকালে কিয় উঠিব লাগে? মোক ডক্টৰে ৰাতিপুৱা সোনকালে উঠি খোজকাঢ়িব দিছে। তুমি ইমান সোনকালে কিয় উঠিছা মাজনী? বিয়াৰ কাৰণে এইকেইদিন তোমাৰো টোপনি ভাল হোৱা নাই নহয়, আজি অলপ লেটকৈ উঠিব পাৰিলা হয়। একো নহয় মা, মোৰো সোনকালে উঠা অভ্যাস। মোৰ অলপমান বাহিৰত কাম আছে মা, মই এতিয়া যাওঁ। তৰালি, মই আহিছোঁ দিয়া। ঠিক আছে, সোনকালে আহিবা। মা, আপুনি ৰাতিপুৱা কি খোৱা? মই ৰাতিপুৱা ৰঙা চাহ আৰু যিকোনো বিস্কুট দুটামানেই খাওঁ। ঠিক আছে মা, তেনেহ'লে মই আপোনাৰ কাৰণে ৰঙা চাহে বনাই দিওঁ অলপমান। তুমি সেইবোৰ একো কৰিব নালাগে, ৰঙা চাহ মই বনাই খাইছোঁ কেতিয়াবাই। তেনেহ'লে মা, মই আপোনাৰ কাৰণে পৰঠা বনাই দিওঁ। তুমি ঘৰত কেতিয়াবা বনাইছিলা নেকি পৰঠা? মা, মই সদায় ৰাতিপুৱা ঘৰত ব্ৰেকফাষ্ট বনাইছিলোঁ। একো বনাব নালাগে, তুমি আজি ভালকৈ ৰেডি হৈ থাকিবা। আমাৰ ওচৰৰ খুৰী বৌহঁতে তোমাক চাব আহিব। আৰু ইমানবোৰ কাম তুমি কৰিব নালাগে, তোমাৰ কাম কৰা অভ্যাস নাই নহয়। কি সলাই, তুমি কান্দিছা কিয়? মই সৰু থাকোঁতে মোৰ মা ঢুকাইছে। মাৰ মৰম কেনেকুৱা মই সেইটো কেতিয়াও গমেই পোৱা নাই। মাৰ মুখখনো মোৰ মনতে নাই। কিন্তু আজি এইটো অনুভৱ হৈ আছে, মোৰ মা যদি আজি জীৱিত হৈ থাকিল হয়, আপোনাৰ নিচিনাই মোক মৰম কৰিল হয়। ঠিক পাগলী, মই কি তোমাৰ নিজৰ মা নহয় নেকি? আজিৰ পৰা কেতিয়াও এনেকৈ নক'বা যে তোমাৰ মা নাই। আজিৰ পৰা ময়েই তোমাৰ মা। তোমাৰ নিচিনা এজনী বোৱাৰী পাই সঁচাই মই নিজকে বহুত ভাগ্যৱান বুলি ভাবোঁ। আৰু প্ৰণয়ৰ কাৰণেও মই বহুত সুখী যে তাই তোমাৰ নিচিনা এজনী বোৱাৰী পাইছে। ময়ো আপোনাৰ নিচিনা এজনী মা পাই বহুত সুখী মা। এতিয়া এনেকৈ কান্দি থাকিব নালাগে, মানুহে দেখিলে কি ক'ব? ঠিক আছে মা, তুমি বহা, মই ঘৰৰ কামবোৰ কৰি লওঁ। সঁচাই এনেকুৱা লক্ষী বোৱাৰী এজনী পাবৰ কাৰণে ভাগ্য লাগে। আই, মোৰ কলিজাজনীক লগ পাই ইমান ভাল লাগিছে। তুমি আজিয়ে অহাৰ কাৰণে তোমাৰ শাহুৱে একো কোৱা নাই নেকি? নক'বা আৰু, সেইজনীৰ কথা কোনে শুনি থাকে? এই বিয়া হ'বৰ 2 দিন হোৱা নাই, এতিয়াই মাকৰ ঘৰত যাব ওলাইছে, এইবোৰ কি পিন্ধিছা, ইটো সিটো নানান কথা। ৰাতিপুৱাই সিহঁতৰ আলহী আহিছে, মোক চাহ বনাবৰ কাৰণে অৰ্ডাৰ কৰি আছে। মই এগিলাচ আজিলৈকে পানী ঢালি খোৱা নাই আৰু চাহ বনাম নেকি? ঠিকে কৰিছা, তুমি নয়নক নিজৰ হাতত ৰাখিবা। সেইটোও মাকৰ কথাত উঠা বহা কৰে। এতিয়াৰ পৰাই চব কিছু নিজৰ কণ্ট্ৰলত ৰখাৰ চেষ্টা কৰা। আৰু মইতো আছোৱেই নহয় তোমাৰ পিছে পিছে। আপুনি চিন্তা কৰিব নালাগে মা, মই সকলো ব্যৱস্থা কৰিম। বাই দ্য ৱে, তৰালিৰ কি খবৰ? মই আৰু এতিয়াও সেইজনীৰ খবৰ লৈ থাকিম নেকি? তোমাৰ পাপাই ফোন কৰিছিল, ভালে আছে। মিডিল ক্লাছ ল'ৰা এজনৰ লগত বিয়া বহিছে, আলু পিটিকা আৰু দালি ভাতকে খাব। নয়ন ক'ত? ইয়াৰ অফিচত কিবা কাম আছে, সেইকাৰণে সোনকালে গ'ল। মোক ইয়াতে থৈ গৈছে, যাওঁতে লৈ যাব। ঠিকে আছে, তুমি 2 দিনমান পিছে পিছে আহি থাকিবা কিন্তু দেই, মোৰ বহুত বেয়া লাগে। আপুনি ক'বই নালাগে। পাপা ক'ত? দেখা নাই যে। তোমাৰ পাপা অলপ অফিচত গৈছে, তুমি আহিবা বুলি মই কোৱাই নাই, নহ'লে মোৰে ওপৰত অলপমান বকিল হয়। আজিয়ে আহিব দিছা। আজিকালি আৰু সেইবোৰ দিন আছে নেকি? নকৰিলে 10-12 দিন নহ'লে ঘৰৰ পৰা ওলাবই নোৱাৰে। ঠিকেই কৈছে আপুনি। নয়ন, তোমাৰ কি সময়ৰ কোনো ধান্দা নাই নেকি? মা, আম চৰি, ময়ে কামত অলপমান ফচি গৈছিলোঁ, সেইকাৰণে লেট হ'ল। তোমালোক ইমান কেয়াৰলেছ হ'বা বুলি মই কেতিয়াও ভবা নাছিলোঁ। মা, আপুনি ইমান সৰু কথা এটাতো কি লাগি আছে? আৰু আমি মাৰ ঘৰত গৈছোঁ, তাতেতো অলপমান লেট হ'বই ন? তোমালোক লেট কৰাৰ কাৰণে মই বেয়া নাপাওঁ, কিন্তু তোমালোকে এতিয়া নৱবিবাহিত, সেইকাৰণে ইমান ৰাতি বাহিৰত থকাটো মই ভাল নেদেখোঁ। মা, আপুনিও এতিয়া সেই আগৰ দিনৰ মানুহৰ নিচিনা কথাবোৰ কিয় ভাবি থাকে? মানুহ যিমান মডাৰ্ণ নহওক কিয় জোনালী, কিছুমান ৰীতি নীতি মানি চলিব লাগে, সেইবোৰ আমাৰ কাৰণে ভাল। মা প্লিজ, নেক্সট টাইম মই ঠাণ্ডা ৰাখিম। জোনালী, তোমাৰ মাও কথাটো অলপ ভাবিব লাগিছিল। ইমান ৰাতি তোমালোকক এনেকৈ ৰখাটো তাইও ভাল কৰা নাই কিন্তু। ঠিক আছে, বহুত ৰাতি হৈছে, এতিয়া শুই যোৱা। নয়ন, তোমাৰ মা এটা চান্সো এৰি নিদিয়ে মোক কথা শুনোৱাৰ। এইখন ঘৰত অহাৰ পৰা মই কেৱল তোমালোকৰ কথাই শুনি আছোঁ। মোৰ কিন্তু এইবোৰ ভাল নালাগে, মই তোমাক কৈ দিছোঁ।
জোনালী, তুমিও সৰু কথা এটাত কিয় ইমান ৰিয়েক্ট কৰি আছা? আৰু মা যি কৈছে আমাৰ ভালৰ কাৰণে কৈছে, ভুলটো আমাৰে হয়, আমি ইমান লেট কৰিব নালাগিছিল। তুমি কি ক'ব খুজিছা নয়ন? মই মোৰ মাৰ লগত অলপমান টাইম স্পেণ্ড কৰিছোঁ, তুমি সেইটোও ভাল পোৱা নাই তাৰমানে? মই সেইটো কোৱা নাই জোনালী, মই সেইটোত কেতিয়া বেয়া নাপাওঁ, কিন্তু আমি অলপমান নিজৰ ঠাণ্ডা ৰাখিব লাগে ন। আৰু মায়ে যি কয় আমাৰতো ভালৰ কাৰণেহে কয়। হ'ব হ'ব, তুমি আৰু তোমাৰ মা দুজনে ৰাইট, আৰু আমি সকলোবোৰে ৰং। আৰু নয়ন, মই তোমাক এটা কথা কৈ থওঁ, মই ৰাতিপুৱা সোনকালে উঠিব নোৱাৰোঁ। 10টা বজাৰ আগত মোক কেতিয়াও নামাতিবা। এইটো কি কথা জোনালী? এতিয়া তুমি ছোৱালী হৈ থকা নাই, এতিয়া তুমি বোৱাৰী, তোমাৰ কিছুমান হেবিট এতিয়া চেঞ্জ কৰিব লাগিব। লোকৰ কাৰণে মই মোৰ হেবিট চেঞ্জ কৰিব নোৱাৰোঁ। জোনালী, আমাৰ ঘৰত কেতিয়াও ইমান দেৰিলৈকে কোনেও শুই নাথাকে। মা পাপাই কেতিয়াও আমাকো ইমান দেৰিলৈকে শুই থাকিব দিয়া নাই। জোনালী, আমাৰ ঘৰখনৰ কিছুমান নীতি নিয়ম আছে, তুমি যেতিয়া বোৱাৰী তুমি সেইবোৰ মানি চলাটোৱে মই ভাল বুলি ভাবোঁ। আৰু তুমি সকলো সময়তে মাৰ কথাবোৰ নিগেটিভ নল'বা। তুমি মাৰ লগত অলপমান কথা পতা, মা কি কয় সেইটো বুজাৰ চেষ্টা কৰা, তাৰপিছত চাবা সকলোবোৰ নিজে নিজে ঠিক হৈ যাব। উফ, ক'ত আহি ফচি গ'লো ময়ে নাজানো। তোমালোকৰ নীতি নিয়ম তোমালোকে মানা, সেইবোৰ মই কিয় মানিম? কাৰণ তুমি এইখন ঘৰৰ বোৱাৰী জোনালী, আৰু তুমি এইবোৰ নামানিলে কোনে মানিব? ভৱিষ্যততো তুমি এই সকলোবোৰ নীতি নিয়ম আগবঢ়াই লৈ যাব লাগিব। চোৱা নয়ন, মই যেনেকৈ আছোঁ তেনেকৈ থাকিম। মই মোৰ পাৰ্চনেল লাইফত বেলেগৰ ইণ্টাৰফেয়াৰ ইমান ভাল নাপাওঁ। কিন্তু জোনালী, হ'ব নয়ন প্লিজ, এতিয়া মোৰ টোপনি লাগিছে, মই শুব যাওঁ। এই ছোৱালীজনী যে কেতিয়া এইবোৰ কথা বুজি পাব? বা খুৰী, আপোনাৰ বোৱাৰী কিন্তু পিঠাবিলাক ইমান ধুনীয়া বনাইছিল। মোৰতো বিলিফে নহয় তাই ইমান ধনী ঘৰৰ ছোৱালী এনেকৈ পিঠা বনাইছে। মইতো জনাই নাছিলোঁ তাই যে ইমানবোৰ এনেকৈ বনাব জানিব। সঁচাকৈয়ে আপুনি বহুত ভাগ্যৱান দেই, এনেকুৱা এজনী বোৱাৰী পাইছে। আৰু বোৱাৰী পাই দেখোন আপোনাৰ চেহেৰাও আগৰ নিচিনা সুস্থ হৈ আছে। অঁ প্ৰণয়, তোমালোকে ৰেডি হ'লাই নেকি? অঁ মা, ওলালোঁ আৰু সন্ধিয়াৰ আগতে আমি ঘূৰি আহিম দিয়া। আই দেহি, দুয়োজনকে ইমান মৰম লাগিছে। পিছে ইমান সাজি কাচি ক'ত যাব ওলাইছা দুয়োটাই? বৌ, আমি অলপমান বাহিৰৰ পৰা ফুৰি আহোঁ, সন্ধিয়াৰ আগতে আহি পাম দিয়া। এই বিয়া হ'ব আজি এসপ্তাহ হ'ল, বাহিৰত ক'তো যোৱাই নাই। ময়ে যাব দিয়া নাছিলোঁ। আজি ক'লো অলপমান ফুৰাই লৈ আহা, তাইৰ মনটো ভাল লাগিব। অঁ ভালেই কৰিছা। মা, আপুনিও বলক তেনেহ'লে আমাৰ লগত। নাই নাই, আজি তোমালোকে যোৱা, মই পিছত যাম কেতিয়াবা। আপুনি অলপ সময় থাকিবা বৌ, আমি সোনকালে আহিম। অঁ হ'ব দিয়া প্ৰণয়, মই আছোঁ অলপ সময়। মা, আপুনি কিন্তু ঘৰৰ একো কাম নকৰিব, মই সকলো বনাই মেলি থৈ গৈছোঁ। আমি আহি একেলগে খাম ৰাতি। তোমালোকে আজি বাহিৰতে খাই আহিবা নহ'লে? নালাগে মা, আপোনাক এৰি বাহিৰত খাব ভাল নালাগিব। মা, এতিয়া আমি আহিছোঁ। ঠিক আছে বাবা, যোৱা। সঁচাই খুৰী, আপোনাৰ বোৱাৰীজনী সঁচাকৈ বহুত ভাল। ইমান ধনী ঘৰৰ ছোৱালী, তথাপি অলপো অহংকাৰ নাই। তুমি ঠিকেই কৈছা চম্পা। আজি ভালকৈ টোপনি মাৰিব নোৱাৰিলোঁ। এই নয়নে মোক 8টা বজাতে উঠাই দিছে। ইমান সোনকালে মই কেতিয়াও উঠিয়ে পোৱা নাছিলোঁ, আৰু ইয়াতে আহি মোৰ এনেকুৱা অৱস্থা হৈছে। সোণাৰী, এইবোৰ কি? তুমি ইমান সৰু কাপোৰ পিন্ধি ঘূৰি আছা? অঁ মা, মোৰ ৰাতিপুৱাই উঠিয়ে কফি খোৱা অভ্যাস, সেইকাৰণে এনেকৈ ওলাই আহিলোঁ আৰু। তুমি এইবোৰ কাপোৰ নিজৰ বেডৰুমত পিন্ধা সেইটো ঠিক আছে, কিন্তু ঘৰত কিমানজন কাম কৰা মানুহ আছে, তুমি সিহঁতৰ আগত ইমান সৰু সৰু কাপোৰ পিন্ধি ঘূৰি ফুৰি আছা, সিহঁতে কি ভাবিব? মা প্লিজ, ইমান ৰাতিপুৱা ইয়াৰ আপুনি মোক এইবোৰলৈ লেকচাৰ নিদিব। আৰু মই চুটি কাপোৰ পিন্ধিছোঁ কাৰণ এইটো পিন্ধিলে মই কমফৰ্টেবল হয়। তোমাক বুজাই একো লাভ নাই জোনালী। আৰু শুনা, আমাৰ ঘৰৰ এটা নিয়ম আছে, নতুন বোৱাৰীয়ে নিজৰ আত্মীয় স্বজনক কিবা ৰন্ধা বঢ়া কৰি খুৱায়। সেইকাৰণে মই আজি আমাৰ ৰিলেটিভ কেইজনমানক মাতিছোঁ। তুমি আজি কি বনাব বুলি ভাবিছা? ঘৰত ইমানবোৰ ছাৰ্ভেণ্ট আছে, আপুনি সিহঁতক বনাব নকয় কিয়? মই কিয় বনাব লাগে? ঘৰত যিমান ছাৰ্ভেণ্ট নাথাকক কিয় জোনালী, আমাৰ ঘৰত ৰন্ধা বঢ়াৰ কামখিনি ময়ে কৰোঁ, কাৰণ নয়নে মোৰ হাতৰ খায়। এতিয়া তুমি আহিছা যেতিয়া এই দায়িত্বটো তুমিয়ে পালন কৰিব লাগিব। মা প্লিজ, মই কিটচেনত যাই কিনে ৰন্ধা বঢ়া কৰিব নোৱাৰোঁ। মই ৰন্ধা বঢ়াৰ কাম একোৱেই নাজানো। তুমি নাজানা সেইটো মই জানো জোনালী, কিন্তু এতিয়াতো তুমি শিকিব পাৰা না। তোমাৰ কি ইচ্ছা নহয় নেকি নয়নক নিজৰ হাতেদি কিবা বনাই খুৱাবলৈ? মোৰ সেইবোৰ একো ইচ্ছা নহয়। আৰু আপোনালোকৰ ৰিলেটিভছ আহিব যেতিয়া আপুনিয়ে চাই লোৱা কি কৰা যায়।
সেইটো কথা নহয় জোনালী, তুমি এখন ঘৰৰ বোৱাৰী, গতিকে এইবোৰ দায়িত্ব তুমি এতিয়া পালন কৰিব লাগিব। মানুহৰ আগত তুমি এতিয়া যেনেকৈ তেনেকৈ ওলাই নাযাবা জোনালী, কাৰণ এইখন ঘৰত তুমি বোৱাৰী হয় আৰু তোমাৰ মান সন্মানটো ভালে থকাই মই বিচাৰোঁ। মা, মোৰ যিটো কৰি ভাল লাগে মই সেইটো কৰিম আৰু মোৰ যিটো পিন্ধি কমফৰ্টেবল হয় মই সেইটোৱে পিন্ধিম। তোমাৰ যি ইচ্ছা সেইটোৱে পিন্ধা জোনালী, মই একো নকওঁ, কিন্তু তুমি এইটো ভাবিবা যাতে তোমাক দেখি মানুহে কেতিয়াও নাহাঁহে। আৰু জোনালী, তুমি আগত এডুকেশ্যনখিনি কমপ্লিট কৰিম বুলি ভাবিছানে নাই? এতিয়া আৰু মোৰ সেইবোৰৰ একো প্লেন নাই। ঠিক আছে, তুমি যদি আৰু নপঢ়ো বুলি ভাবিছাই তেতিয়াহ'লে তুমি অফিচ জইন কৰা। অফিচ? মই অফিচত গৈ কি কৰিম? নয়নৰ লগত অফিচত গৈ তুমি অফিচৰ কামবোৰ চম্ভালিবা আৰু নয়নৰ এবচেণ্টৰ সময়ত তুমি কি কৰিব লাগে নালাগে সেইবোৰ তুমিয়েতো চম্ভালিব লাগিব। এইবোৰ মোৰ দ্বাৰাই নহ'ব, আপুনি প্লিজ এইবোৰ প্ৰেছাৰ মোৰ ওপৰত নিদিব। জোনালী, এইখন ঘৰ তোমাৰ, এই অফিচটোও তোমাৰ, তুমি নিজৰ বুলি ভাবি কাম কৰিব লাগিব তাত, কাৰণ আমাৰতো আৰু বেলেগ কোনো নাই নহয়। এতিয়া মই ভালে আছোঁ কাৰণে মই অফিচ যাওঁ, সকলো কাম ময়ে এনেকৈ চম্ভালোঁ, মোৰ এবচেণ্টতো তুমিয়ে এইবোৰ কৰিব লাগিব না। মই এই বিষয়ে নয়নৰ লগত কথা পাতিম। মা, মই বিয়া হৈ কি ইয়াতে কাম কৰিব আহিছোঁ নেকি? কেতিয়াবা আপুনি মোক ঘৰৰ ইটো কাম সিটো কাম কৰিব কয়, এতিয়া কৈ আছে যে মই অফিচ জইন কৰিলেও মই এইবোৰ কাম কৰিব নোৱাৰোঁ। ঠিক আছে জোনালী, মই তোমাক অফিচৰ কাম কৰিব নকওঁ, কিন্তু এইখন ঘৰ তোমাৰ হয়, সেইকাৰণে ঘৰৰ সমস্ত দায়িত্ব তুমি চম্ভালিবা এতিয়াৰ পৰা। কিন্তু মই ইমান আৰ্গুমেণ্ট কৰি নাথাকোঁ জোনালী, মই যিটো কৈছোঁ সেইটো তুমি ভালকৈ শুনা। আজি ৰিলেটিভছবোৰ আহিব, তুমি ভালকৈ সিহঁতৰ আগত প্ৰেজেণ্ট হ'বা আৰু সিহঁতৰ কাৰণে কি কি ৰন্ধা বঢ়া কৰিব লাগে মই মেনুখন বনাই দিম তোমাক। তুমি কাম কৰা মাইকীজনীৰ হেল্প ল'ব পাৰা, কিন্তু সি তোমাক বেলেগ কামতহে হেল্প কৰিব, ৰন্ধা বঢ়াখিনি তুমি নিজে কৰিব লাগিব। গো টু হেল। এইবোৰ কৰাৰ কাৰণে মই বিয়া হৈছিলোঁ। আজি নয়নক আহিব দিয়া, সিয়াক মই একফালৰ পৰা কৈ যাম যে মই এইবোৰ কৰিব নোৱাৰোঁ। মোক কি বুলি ভাবিছে, যেতিয়াই মন যাব তেতিয়াই ইটো সিটোৰ কাৰণে অৰ্ডাৰ দিব। মই সেই তৰালীজনীৰ নিচিনা নহয় যে যোনে যেনেকৈ ক'ব তেনেকৈ মানি ল'ম। ঘৰত থাকোঁতে এটা কামো কৰি নাপালোঁ আৰু ইয়াতে আত্মীয় স্বজনৰ কাৰণে ৰন্ধা বঢ়া কৰিব লাগিব। এইবোৰ কৰিবৰ কাৰণে বিয়া হৈছিলোঁ আৰু ময়ে যদি কৰিব লাগে তেনেহ'লে ঘৰত কাম কৰা মানুহবোৰ কিয় ৰাখিছে? কি বুদ্ধি কৰা যায় এইবোৰৰ পৰা হাত সাৰিবৰ কাৰণে। আলহী ইনভাইট কৰিছে যেতিয়া এতিয়া নোহোৱাকৈতো নাথাকিবই, যেনেকৈ নহওক মোৰ দ্বাৰা ইহঁতে ৰন্ধা বঢ়া কৰিহে এৰিব আজি। এইবোৰ আৰু এতিয়া সহ্য নহয়, অলপ সময় পিছত মাক ফোন কৰিম, কিবা নহয় কিবা এটাতো প্লেন কৰিবই। ববিতা শুনা, আজি আমাৰ ঘৰত আলহী আহিব, তুমি কিন্তু কিটচেনত মোক হেল্প কৰিব লাগিব। আইজনী, মোক ডাঙৰ বাইদেৱে কৈছে আজি আলহী আহিব যে সেইকাৰণে মোক তোমাৰ হেল্প কৰিব দিছে, কিন্তু ৰন্ধা বঢ়াখিনি আপোনাক অকলে কৰিব কৈছে। পিছে কি কি লাগিব নালাগিব সেইবোৰ মই যোগান ধৰিম দিয়া আপোনাক। তুমি কেৱল সেইবোৰ যোগান ধৰিলে নহ'ব, ৰন্ধা বঢ়াটো মোক সহায় কৰিব লাগিব। মোক ক্ষমা কৰিবা আইজনী, ডাঙৰ বাইদেৱে মোক মানা কৰিছে, কাৰণ আজি ৰন্ধা বঢ়া কামখিনি আপোনাৰ দায়িত্ব। কাম কৰা মানুহজনীকো আগতে কৈ থৈ দিছে যাতে মোৰ হেল্প নকৰে। মোক ৰন্ধা বঢ়াত অলপ হেল্প কৰিবা, মই তোমাক এক্সট্ৰা 3000 টকা দিম। এইবোৰ কি কৈছে আইজনী, মই তেনেকুৱা কেতিয়াও নকৰোঁ, ডাঙৰ বাইদেৱে মোক ইমান বিশ্বাস কৰে, মই তেওঁৰ বিশ্বাসখিনি ভাঙিব নোৱাৰোঁ। আপোনাক কি সহায় লাগে মই কৰিম দিয়া, মইতো আছোৱেই নহয় আপোনাৰ লগত, কিয় ইমান চিন্তা কৰিছা? ঠিক আছে, তুমি এতিয়া যোৱা, যেতিয়া মোৰ দৰকাৰ হ'ব মাতি পঠিয়াম। এক্সট্ৰা পইচা দিম বুলি ক'লোঁ, তথাপি মোৰ কথা নুশুনিল। এইবোৰত মাথা মাৰি থাকি একো লাভ নাই, মই আগতে মাক ফোন কৰোঁ, মা কিবা নহয় কিবা এটা ৰাস্তা উলিয়াবই। ববিতা, মই তোমাক কি কি কৈছোঁ মনত আছেনে? জোনালীক যি যি বস্তুৰ দৰকাৰ হয় তুমি সেইবোৰৰ যোগান ধৰিবা, কিন্তু মই যেন তোমাক ৰন্ধা বঢ়া কৰা নেদেখোঁ। ডাঙৰ বাইদেউ, মই বুজি পাইছোঁ দিয়া, আপুনি একো চিন্তা কৰিব নালাগে, মই থাকিম নহয় তাইৰ লগত। ঠিক আছে, মই কি কি বজাৰ লাগে মেনু এখন বনাই দিছোঁ, তুমি বজাৰত গৈ সেইবোৰ বস্তু লৈ আহা। ঠিক আছে বাইদেউ, মই কামখিনি কৰি বজাৰত গৈ বজাৰখিনি কৰি আনিম দিয়া। ঠিক আছে, তুমি জোনালীকো এবাৰ সুধি চাবা, তাই আৰু কিবা বেলেগ বনাম বুলি ভাবিছে যদি সেইটোও লৈ আহিবা।